আপোনালোক আটাইকে আসামিজ জ্ঞানকুলৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আশা কৰো আটাই ভালে কুশলে আছে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম শব্দ আৰু অসমীয়া ভাষাৰ শব্দৰ সম্ভাৰ সম্পৰ্কে। এতিয়া শব্দ আৰু শব্দৰ সম্ভাৰ আলোচনা কৰাৰ আগতে আমি জানিলো যে শব্দনো কি। শব্দ হৈছে অৰ্থ প্ৰকাশক বৰ্ণ বা বৰ্ণ সমষ্টি। এতিয়া অৰ্থ প্ৰকাশক বৰ্ণ বা বৰ্ণ সমষ্টিকে আমি শব্দ বুলি কওঁ। এতিয়া অৰ্থ প্ৰকাশক বৰ্ণ কোনবোৰ বৰ্ণ শব্দ হয়, যেনে আমি আমাৰ ব্যঞ্জন বৰ্ণৰ দন্ত্য ড, ৰ, ক এইবোৰ যি বৰ্ণ, এই বৰ্ণবোৰক আমি ব্যঞ্জন বৰ্ণত বৰ্ণ হিচাপে পাওঁ। কিন্তু এইবোৰ বৰ্ণ যেতিয়া আমি বাক্যত ব্যৱহাৰ কৰোঁ তেতিয়া এই বৰ্ণবোৰে শব্দ ৰূপ লয়। যেনে দন্ত্য ডৰ ক্ষেত্ৰত যদি আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে গাতটো বৰ ড, নৈখন বৰ ড, তেতিয়া দন্ত্য ড বৰ্ণটো গৈ সি এক অৰ্থ প্ৰকাশ কৰে আৰু অৰ্থ প্ৰকাশ কৰাৰ লগে লগে দন্ত্য ড বৰ্ণটো গৈ শব্দ ৰূপে দেখা দিয়ে। ঠিক তেনেদৰে ৰৰ ক্ষেত্ৰত আমি যেতিয়া বাক্যত ব্যৱহাৰ কৰোঁ যে তই ৰ, তই নাযাবি তই ৰ, তেতিয়া ৰটো বৰ্ণৰ পৰা গৈ সি শব্দ হিচাপে প্ৰকাশ হয়। ঠিক তেনেদৰে কৰ ক্ষেত্ৰতো আমি যদি কওঁ তই ক, মই নকওঁ তই ক, তেতিয়া ক গৈ পেলাই বৰ্ণৰ পৰা ই গৈ শব্দ হৈ যায়। ঠিক তেনেদৰে স্বৰ বৰ্ণত থকা ঔটো এটা বৰ্ণ, কিন্তু যেতিয়া আমি ঔটেঙা বুলি কওঁ তেতিয়া ঔটো গৈ পেলাই এটা শব্দৰ ৰূপ লয়। ঠিক তেনেদৰে যিকোনো অৰ্থ প্ৰকাশ কৰা বৰ্ণ বা বৰ্ণৰ সমষ্টিকে আমি শব্দ বুলি কওঁ, যেনে গৰু, ঘোঁৰা, মানুহ, ভাল, বেয়া ইত্যাদি। মানে কোনো এটা শব্দ মানে কোনো এটা বৰ্ণ বা বৰ্ণৰ সমষ্টিয়ে যেতিয়া কোনো এটা অৰ্থ বুজাব তেতিয়া সেই বৰ্ণ বা বৰ্ণ সমষ্টিক শব্দ বুলি কোৱা হয়। এতিয়া এই যে শব্দ আমি প্ৰতিদিনে ব্যৱহাৰ কৰোঁ, আমাৰ বাক্যত কি থাকে, বিভিন্ন শব্দৰ সমাহাৰ থাকে। এতিয়া এই শব্দৰ এটা শক্তিশালী ক্ষমতা থাকে, শব্দ এটা শক্তিশালী অস্ত্ৰ। এটা ভাল শব্দই এটা মানুহৰ দিন ভাল কৰিব পাৰে আৰু এটা বেয়া শব্দই এটা মানুহৰ গোটেই দিনটো বেয়া কৰি পেলাব পাৰে। যেতিয়া আমি শব্দৰ ব্যৱহাৰ কৰোঁ তেতিয়া শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সদায় সাৱধান হোৱা উচিত। আমি সদায় এনেকুৱা শব্দ ক'ব লাগে যি শব্দৰে মানুহ এনকাৰেজ হয়, উৎসাহিত হয় আৰু ভাল কাম কৰিব পাৰে। আমি এনেকুৱা শব্দ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে যি শব্দৰ দ্বাৰা মানুহে মনত কষ্ট পায়। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ পাঠটো। এতিয়া আমি শব্দৰ অসমীয়া ভাষাৰ শব্দৰ সম্ভাৰ বা অসমীয়া ভাষাৰ যদি শব্দবোৰৰ উৎপত্তিগত দিশ চাওঁ, যে অসমীয়া ভাষাত যিবোৰ শব্দ আমি ব্যৱহাৰ কৰি আছোঁ এই শব্দবোৰ আচলতে আহিছে ক'ৰ পৰা, তেনেহ'লে আমি পাওঁ প্ৰথম আমি পাম তদ্ভৱ শব্দ। তদ্ভৱ শব্দৰ পৰা অসমীয়া ভাষাত আহি শব্দৰ সংযোজন ঘটিছে। মূল আৰ্য ভাষাৰ পৰা পালি আৰু প্ৰাকৃতৰ মাজেদি সামান্য গঢ় সলাই উদ্ভৱ হোৱা শব্দবিলাকক তদ্ভৱ শব্দ বোলে। যেনে আৰ্য ভাষাৰ শব্দ আছিল হস্ত, হস্তৰ পৰা আমাৰ অসমীয়া ভাষাত হ'ল হাত, হস্তিৰ পৰা আহি অসমীয়াত হ'ল আমাৰ হাতী, কৰ্ণৰ পৰা হ'লগৈ কাণ, অদ্যৰ পৰা হ'লগৈ আজি, ওষ্ঠৰ পৰা হ'লগৈ ওঠ, সৰ্পৰ পৰা হ'লগৈ সাপ। ঠিক তেনেদৰে গৰ্তৰ পৰা গাত ইত্যাদি শব্দবোৰ হৈছে তদ্ভৱ শব্দ। এইবোৰ শব্দ মূল আৰ্য ভাষাৰ শব্দ। ই পালি আৰু প্ৰাকৃতৰ মাজেৰে আহি সামান্য গঢ় সলাইছে, গঢ় সলাই অসমীয়া শব্দৰ ভঁৰাল ই চহকী কৰিছে। তাৰপিছত আমি পাওঁ তৎসম শব্দ। তৎসম শব্দবোৰ হৈছে সেইবোৰ শব্দ যিবোৰ সংস্কৃত শব্দ মূল সংস্কৃত শব্দৰূপে অসমীয়া ভাষাত ব্যৱহাৰ হয়। যিবোৰ সংস্কৃত শব্দ মূল সংস্কৃত শব্দ হিচাপে অসমীয়া ভাষাত ব্যৱহাৰ হয় সেইবোৰ হৈছে তৎসম শব্দ। সেইবোৰৰ ভিতৰত হৈছে চন্দ্ৰ, সূৰ্য, নদী, কৃষ্টি, লতা, ধন, ফল আদি শব্দবোৰ হৈছে তৎসম শব্দ। এই তৎসম শব্দও আহি অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে। ইয়াৰ পিছত আমি পাওঁ অৰ্ধ তৎসম শব্দ। অৰ্ধ তৎসম শব্দ
অৰ্ধতৎসম শব্দ হৈছে সেইবোৰ শব্দ যিবোৰ সংস্কৃত শব্দ অসমীয়া ভাষাত উচ্চাৰণৰ বিকৃতি ঘটাৰ ফলত ৰূপান্তৰিত হৈছে সেইবোৰ হৈছে অৰ্ধতৎসম শব্দ যেনে সংস্কৃত শব্দ ভক্তি অসমীয়াত আহি হৈছে ভকতি ধৰ্ম গৈ আহি পেলাই হৈছে ধৰম কৰ্ম শব্দটো আহি পেলাই হৈছে অসমীয়াত কৰম ঠিক তেনেদৰে শ্ৰী শব্দটো আহি পেলাই হৈছে শ্ৰী উৎসৱটো আহি পেলাই হৈছে উৎসৱ স্বাদটো আহি পেলাই হৈছে সোৱাদ মিত্ৰটো আহি হৈছে মিতিৰ মিথ্যাটো হৈছে মিছা সত্যটো হৈছে সঁচা স্থিৰটো হৈছে থিৰ আৰু ৰত্নটো হৈছে ৰতন এইবোৰ শব্দ হৈছে অৰ্ধ তৎসম শব্দ তাৰ পিছত আমি পাওঁ দেশীয় শব্দ তাৰ পিছত আমি পাম দেশীয় শব্দ দেশীয় শব্দ দেশীয় শব্দ হৈছে সেইবোৰ শব্দ যিবোৰ শব্দৰ মূল বিচাৰি পোৱা নাযায় মানে যিবোৰ শব্দৰ উৎপত্তিৰ মূল বিচাৰি পোৱা নাযায় আচলতে এইবোৰ শব্দ আহিল ক'ৰ পৰা যিবোৰ শব্দৰ মূল আমি বিচাৰি নাপাওঁ সেইবোৰ শব্দক আমাৰ দেশীয় শব্দ হিচাপে অসমীয়া ভাষাত ধৰা হৈছে যেনে জোন বেলি জুই পেট গাড়ী আদি শব্দ আমাৰ দেশীয় শব্দ তাৰ পিছত আমি পাওঁ 5 নম্বৰত বিদেশী আৰু ভাৰতৰ অন্যান্য গোষ্ঠীৰ শব্দ বিদেশী মানে দেশৰ বাহিৰৰ আমাৰ ভাৰতবৰ্ষৰ বাহিৰৰ বিদেশী আৰু আমাৰ ভাৰতৰ অন্যান্য গোষ্ঠীৰ শব্দ মানে আমাৰ অসমৰ বাহিৰৰ যিবিলাক গোষ্ঠী আছে বা অসমৰ ভিতৰতে থকা বিভিন্ন গোষ্ঠীৰ পৰা আহি আমাৰ অসমীয়া শব্দৰ ভঁৰাল চহকী কৰা শব্দবোৰ গোষ্ঠীৰ শব্দ ইয়াতে আমি প্ৰথম পাওঁ ইংৰাজী শব্দ ইংৰাজী শব্দ এটা ইংৰাজী শব্দ কোনবিলাক শব্দ আহি পেলাই অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে যেনে আমি ব্যৱহাৰ কৰোঁ পেন পেন্সিল অফিচ স্কুল কম্পিউটাৰ বাছ বাইক বিল্ডিং টিউবেল আদি শব্দবোৰ চিধা চিধিকে আহি পেলাই ইংৰাজী ভাষাৰ পৰা আহি পেলাই আমাৰ ভাষাত ব্যৱহাৰ হৈছে পোনে পোনে ব্যৱহাৰ হৈছে কিছুমান বিদেশী শব্দ আৰু কিছুমান বিদেশী শব্দ বা অন্য গোষ্ঠীৰ পৰা অহা শব্দ সামান্য সাল সলনি হৈছে মানে সাল সলনি হৈ পেলাই ব্যৱহাৰ হৈছে এতিয়া ইংৰাজী শব্দৰ পৰা অহা শব্দবোৰ আছিল এইবিলাক স্কুল কলেজ পেন্সিল অফিচ স্কেল পুলিচ কম্পিউটাৰ বাছ লাইট ট্ৰেফিক বাইক বিল্ডিং টিউবেল আদি শব্দবোৰ আৰু সামান্য পৰিৱৰ্তন হৈ অহা শব্দবোৰ হৈছে গ্লাছ শব্দটো আহি পেলাই অসমীয়াত হৈছে গিলাচ ঠিক তেনেদৰে বক্সটো হৈছে বাকচ জাৰ্জটো হৈছে জৰ্জ ডক্টৰটো হৈছে ডক্টৰ তাৰপিছত আমি পাওঁ আৰবী ভাষাৰ পৰা অহা শব্দ আমাৰ অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে আৰবী ভাষাৰ শব্দই এতিয়া আৰবী ভাষাৰ পৰানো কি কি শব্দ আহিছে প্ৰথম কটো আমি ইংৰাজী পালোঁ দ্বিতীয়টো আমি খটো আমি আৰবী ভাষাৰ পৰা আহি পেলাই চহকী কৰা শব্দবোৰ হৈছে কাগজ কলম চিয়াহী দোৱাত কিতাপ হাজিৰ দাখিল দৌলত তলব হুকুম আদি শব্দবোৰ আৰবী ভাষাৰ পৰা আহি আমাৰ অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে তাৰপিছত আহিছে পাৰ্চী ভাষাৰ পৰা অহা শব্দয়ো আমাৰ অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে এতিয়া পাৰ্চী ভাষাৰ পৰা অহা শব্দবোৰ হৈছে কৰ্টত ব্যৱহাৰ হোৱা শব্দ হাকিম পেস্কাৰ বজাৰ মজগুল কিস্তি আদালত আন্দাজ দৰ্জা চাবুক তাবিজ আদি শব্দবোৰ পাৰ্চী ভাষাৰ পৰা আহি আমাৰ অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে তাৰপিছত আহিছে আমাৰ দেশৰ ৰাষ্ট্ৰভাষা হিন্দীৰ পৰাও বহু শব্দ আমাৰ তাত পোনে পোনে আহিছে আৰু কিছুমানে সলনি হৈ পেলাই আমাৰ অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে যেনে হিন্দী শব্দ চকীদাৰ হাইজা হিন্দীৰ মেহেংগা শব্দটো অসমীয়াত আহি মহঙা হৈছে খচৰা নথি খাতা চপ্পল মকান আদি শব্দবোৰ হিন্দী শব্দৰ পৰা আহি আমাৰ অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে তাৰপিছত আহিছে ওলন্দাজ শব্দ ওলন্দাজৰ পৰা অহা শব্দবিলাকৰ ভিতৰত আছে হৰ্টন ইস্কাপন চিৰিটন ৰহিটন
স্ক্ৰুপ আদি শব্দবোৰ ওলন্দাজ শব্দৰ পৰা অহা ইয়াৰে প্ৰথম যি চাৰিটা শব্দ আছিল হৰ্টন স্কাপন চেৰিটন আৰু ৰহিতন এইকেইটা শব্দ ঘাইকৈ তাছপাতৰ ক্ষেত্ৰত ব্যৱহাৰ হয় তাৰ পিছত আহিছে ফৰাচী ভাষাৰ পৰা ফৰাচী ভাষাৰ শব্দ আহি আমাৰ অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে এতিয়া ফৰাচী ভাষাৰ পৰা অহা শব্দবোৰ হৈছে আমি সদায় ব্যৱহাৰ কৰা চাবোন কাৰ্টিজ মানে বন্দুকত যি ব্যৱহাৰ হোৱা গুলি কাৰ্টিজ বুৰ্জুৱা আদি শব্দবোৰ ফৰাচী ভাষাৰ পৰা আহিছে তাৰ পিছত আমাৰ পৰ্তুগীজ শব্দও আমাৰ ভাষাত অসমীয়া ভাষাত শব্দৰ সম্ভাৰত পৰ্তুগীজ শব্দ আহি পেলাই লগ হৈছে পৰ্তুগীজ শব্দ এটা পৰ্তুগীজ শব্দৰ ভিতৰত আছে আলপিন আলমাৰি আয়া ইস্ত্ৰি ইস্পাত কিৰিছ কবি চাবি বুটাম বেহেলা বোমা বয়স নীলাম আদি শব্দবোৰ পৰ্তুগীজ ভাষাৰ পৰা অহা শব্দ এতিয়া আমাৰ ওচৰৰ দেশ চীনৰ পৰাও আমাৰ তাতে আহি কিছুমান শব্দ আমাৰ অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে চীনা শব্দৰ ভিতৰত আছে চেনি লিচু আদি শব্দবোৰ চীনা ভাষাৰ পৰা আহিছে ঠিক তেনেদৰে জাপানী শব্দ আহি পেলাইও আমাৰ অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে জাপানী মানে জাপানৰ শব্দ আমাৰ অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে জাপানী শব্দ আমাৰ ব্যৱহাৰ হয় সামুৰাই জুডো ৰিক্সা তচিবা আদি শব্দবোৰ জাপানী ভাষাৰ পৰা আহি আমাৰ অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে ইয়াৰ পিছত আমি আফ্ৰিকান ভাষাৰ শব্দও আমাৰ ইয়াতে অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে আফ্ৰিকান শব্দও এতিয়া আফ্ৰিকান শব্দৰ ভিতৰত আমাৰ ব্যৱহাৰ হয় জেব্ৰা যে জন্তুটো আছে সেই জন্তুটো আমি যে শব্দ ব্যৱহাৰ কৰোঁ জেব্ৰা শব্দটো এই জেব্ৰা শব্দটো আফ্ৰিকান শব্দৰ পৰা আহি আমাৰ অসমীয়া ভাষাৰ শব্দৰ ভঁৰালত ই ঠাই লৈছে আৰু অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে ঠিক তেনেদৰে আমি পাওঁ টাই ভাষাৰ পৰা অহা টাই ভাষা আমাৰ আহোম লোকসকলে ব্যৱহাৰ কৰা টাই ভাষাৰ পৰা অহা শব্দবোৰ হৈছে বুৰঞ্জী ৰংঘৰ কাৰেংঘৰ নামচাং নামদাং নামৰূপ বানবাটি বানকাহি পুং পোখা মৈদাম টিপাম তিয়ক মাইহং হেংদাং স্বৰ্গদেউ ৰাজমাও পোমাও এনা আদি শব্দবোৰ আমাৰ টাই ভাষাৰ পৰা আহি অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে তাৰপিছত আমাৰ অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে বড়ো ভাষাৰ শব্দও এতিয়া বড়ো ভাষাৰ পৰা অহা শব্দও অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে এতিয়া বড়ো শব্দৰ পৰা আহি আমাৰ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা শব্দবোৰ হৈছে ডিগ্ৰু ডিগাৰু ডিগবৈ দিখৌ ডিক্ৰং দিচাং ভোগদৈ মঙলদৈ হাজো হাকামা বিহামপুৰ দিছপুৰ মৈৰাং লাওখোলা জোং হুলুং ৰংজুলি আদি শব্দবোৰ বড়ো ভাষাৰ পৰা আহি আমাৰ অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰিছে তাৰপিছত আমাৰ অষ্ট্ৰিক ভাষাৰ গোষ্ঠীৰ পৰাও আমাৰ শব্দ আহি অসমীয়া ভাষাত অসমীয়া শব্দৰ ভঁৰাল চহকী কৰিছে অষ্ট্ৰিক গোষ্ঠীৰ শব্দ অষ্ট্ৰিক গোষ্ঠীৰ পৰা অহা শব্দ হৈছে কিংখাপ খং ডিঙা জঞ্জাল জগা উই চিকৰা নাঙল তামোল আদি শব্দবোৰ অষ্ট্ৰিক গোষ্ঠীৰ পৰা অহা শব্দ এনেদৰে বিভিন্ন গোষ্ঠী আৰু বিভিন্ন দেশৰ পৰা আহি শব্দবোৰ আহি আমাৰ অসমীয়া ভাষাৰ ভঁৰালটো চহকী কৰিছে আৰু যিটো ভাষা আজি আমি কওঁ আৰু যাক আমি আমাৰ চিৰচেনেহী ভাষা জননী বুলি কওঁ আমাৰ আটাইতকৈ প্ৰিয় আমাৰ মাতৃভাষাটোৰ শব্দৰ ভঁৰাল এনেদৰে চহকী কৰিছে তো আশা কৰোঁ আজিৰ যিটো ভিডিঅ' আছিল এই ভিডিঅ'টো নিশ্চয় আপোনালোক আটাইকে উপকৃত কৰিছে মই ধন্যবাদ জনাইছোঁ আপোনালোক আমাৰ লগত সংযোগ হৈ থকাৰ কাৰণে যিসকলে প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ'টো চাইছে যদি আপোনালোকে ভাবে যে আমাৰ ভিডিঅ' আপোনালোক উপকৃত কৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আটাইলৈকে ধন্যবাদ জয় অসম